এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল। গুড মৰ্ণিং সকলোকে। আৰু কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে আছে, মোৰ ভালেই। আৰু আজি ছানডে হয়, ভাবিছিলোঁ দেৰিলৈকে শুম, কিন্তু মায়ে কি কৰিলে ৰাতিপুৱাই আজি উঠাই দিছে। 4:30 মানৰ পৰাই কৈ আছে উঠ অলপ খোজকাঢ়ি আহ, যিহেতু বহুত শকত হৈছোঁ। কিন্তু এদিন খোজকাঢ়িলে জানো ক্ষীণাম, নিক্ষীণাও। কিন্তু মাৰ কথা শুনি উঠিলোঁ, উঠি ভাবিলোঁ অলপ খোজকাঢ়িয়ে আহোঁ, মাৰ কথাটো ৰাখোঁ, ৰাতিপুৱাই যিহেতু কৈছে তেনেহ'লে বলক খোজকাঢ়ি আহোঁ। আৰু চাই থাকিব ভিডিঅ'টো। আজি দিনটো যিহেতু ছানডে হয়, দিনটোৰ ভিডিঅ' কৰিম, কি কৰোঁ কি নকৰোঁ চাই থাকিব, তেনেহ'লে চাই থাকক। আৰু এয়া মই ওলাই আহিছোঁ খোজকাঢ়িব, কোনো মানুহেই নাই। আনদিনা থাকে, আজি নাইচোন, অলপ দেৰিকৈ আহিব চাগে। আৰু এয়া আমাৰ এইফালৰ ৰাস্তাটোত খোজকাঢ়ি আছোঁ। মোৰ কিন্তু ভয় কুকুৰ লগ পাম বুলি। কোনো মানুহেই নাই। মোক ৰাতিপুৱা আজি 4টা বজাতে উঠাই দিছে মায়ে। আৰু এতিয়া কিন্তু দেৰি হ'ল, 5টা বাজিল। আৰু ৰাতিপুৱা আহিব ভয়ো লাগে, আৰু বহুত কুকুৰ থাকে ন, আৰু কুকুৰবোৰে খেদে, আৰু মই কুকুৰক বহুত ভয় কৰোঁ। আগতে ভয় কৰা নাছিলোঁ আমাৰ ঘৰত কুকুৰ থাকোঁতে, কিন্তু কুকুৰটো ঢুকোৱাৰ পিছত বেলেগ কুকুৰক মই বিৰাট ভয় কৰোঁ। এটা জমনি বস্তু চাব হা, এই মানুহজন দেখিছেনে আহি আছে। মই দূৰৰ পৰা ভাবিছোঁ বাপৰে এজাক কুকুৰ লৈ আহিছে। মোৰ ভয়ত অৱস্থা নোহোৱা হৈ গৈছিল, কাৰণ মই অকলে আছিলোঁ। কিন্তু যিমানেই ওচৰ চাপি আহিছোঁ, দেখিলোঁ এটা অদ্ভুত দৃশ্য। আৰু এয়া চাওক না, কুকুৰ নহয়, লগত লৈ আহিছে ছাগলী। আৰু ছাগলীকেইটাই গম পাইছে মই ভিডিঅ' কৰি আছোঁ। চাব হা, ঘূৰি চাইছে, এয়া চাওক, ঘূৰি লোভ দিছে আকৌ দেই, চাই থাকক। আৰু এয়া সূৰ্যটো ধুনীয়াকৈ ওলাইছে, আৰু মই ঘৰো আহি পালোঁ। আৰু এয়া আমাৰ ৰাতিপুৱাৰ ঘৰৰ পৰিৱেশ। আৰু এইডাল ফুল ৰাতিপুৱা ইমান ধুনীয়াকৈ ফুলে, বহুত ভাল লাগে। ফুৰি আহি মই এতিয়া খাব লৈছোঁ গ্ৰীণ টি। আৰু এইটো হ'ল কাশ্মীৰী কাৱাজ গ্ৰীণ টি, যিটোৱে আমাৰ শৰীৰক বহুত বেছি সহায় কৰে। স্কিন ৰেডিয়েঞ্চ, গ্ৰেট এণ্টি অক্সিডেণ্ট, লগতে হেল্পছ ইন ইম্প্ৰুভিং ভিটালিটি। আৰু ইয়াত আছে চেফ্ৰন, অশ্বগন্ধা, ব্লেক পেপাৰ, লগতে চিনেমেন পাউডাৰ, কাৰ্ডামন পাউডাৰ ইত্যাদি। আৰু এই গ্ৰীণ টিটো আয়ুৰ্বেদিক হয়, এলিমেণ্টৰ প্ৰডাক্ট হয়, বহুত বেছি হেল্ডি হয়। আপোনালোকে ইউজ কৰিব পাৰে। আমি ইউজ কৰি বিৰাট বেছি ভাল পাইছোঁ, আৰু খাবলৈও বিৰাট সোৱাদ হয়। আৰু তেনেহ'লে আপোনালোকে ইউজ কৰি চাব পাৰে। আৰু ইয়াৰ দামটো 325 অনলি। আৰু ইয়াৰ বহুত বেছি ভাল হয়, ইউজ কৰি চাব। আৰু এনেদৰে ভিতৰত 10টাকৈ পেকেট থাকে, আৰু এটা পেকেটেৰে 3 কাপ গ্ৰীণ টি আপোনালোকে বনাই খাব পাৰে। আৰু মই ইয়াতে লৈছোঁ আধা চামুচ, আৰু ইয়াতে জাষ্ট গৰম পানী এড কৰিলোঁ, আৰু মিক্স কৰি ধুনীয়াকৈ খাই দিলোঁ। আৰু ইয়াৰে টেষ্টটো বহুত বেছি ভাল লাগে, যিহেতু ইয়াতে অশ্বগন্ধা থাকে, ফ্লেভাৰটো বহুত বেছি ভাল হয়। আমি খাই বিৰাট ভাল পাইছোঁ, আপোনালোকে ইউজ কৰি চাব পাৰে। এতিয়া ব্ৰেকফাষ্ট কৰিম। আৰু আজি যিহেতু ৰবিবাৰ, আৰু মই ব্ৰেকফাষ্ট বনালোঁ। আজি মাক পুৰা ৰেষ্ট দিছোঁ, আৰু ব্ৰেকফাষ্ট বনালোঁ। আৰু আজি মই বনালোঁ আলু পৰাঠা, আৰু আলু পৰাঠাই বনালোঁ, আৰু আপোনালোকক দেখুৱাম। এয়া ৰেচিপিটো বাৰু আজি নেদেখুৱাওঁ, ৰেচিপিটো পিছত দেখুৱাম। আলু পৰাঠাৰ লগত দৈ আৰু টমেটো কেচাপ লৈছোঁ। আৰু এতিয়া মা আৰু মই খাম। আৰু আজিৰ দিনটো কি কৰোঁ কি নকৰোঁ আপোনালোকক দেখুৱাই থাকিম, চাই থাকিব। আৰু এয়া মোৰ মা আৰু মই খাই আছোঁ দুইজনী। ব্ৰেকফাষ্ট কৰি মেলি উঠিলোঁ, আৰু আজি আমাৰ ঘৰত আহিব আলহী। আলহী মানে আমাৰ ঘৰৰ ওচৰৰে হয়, মাহী, আৰু মাহীৰ 2জনী ছোৱালী আজি আমাৰ ঘৰত দুপৰীয়াৰ সাজ খাবলৈ আহিব। আৰু কথাটো এনেকুৱা হ'ল, মই মাহী আৰু কথা এটা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ। মাহী, মহা আৰু 2জনী ছোৱালী বিৰাট সুখী পৰিয়াল। আৰু সুখী পৰিয়াল এটা চকুৰ আগতে কেনেকৈ দুখলৈ পৰিণত হ'ল, আমি মানে নিজে দেখিছোঁ। মানে সদায়তো টিভিত দেখি আছিলোঁ যে ক'ভিডত এনেকুৱা হ'ল, কিন্তু আমি নিজ চকুৰে দেখিলোঁ যে মহাৰ 4 মাহ আগৰ ঘটনা। মহাৰ হঠাতে কাহ উঠিলে, উঠি মহাৰ কি হ'ল, উশাহ লোৱাত কষ্ট পালে। আৰু মাহীয়ে কি কৰিলে, লগালগ নেক্সট ডে আমাৰ লগত মাক ফোন কৰি ক'লে কি কৰোঁ। তো আমিও মানে হতভম্ব হৈ গ'লোঁ, কি কৰা যায়। কিন্তু মাহীয়ে কি কৰিলে, নেক্সট ডে হস্পিটেলত এডমিট কৰি দিলে, লৈ যোৱাৰ পিছত ডক্টৰে টেষ্ট কৰিলে, ক'ভিড পজিটিভ ওলাল, আৰু লগালগ এডমিট হ'ল।
এডমিট হৈ ICUত ৰখা হ'ল মহাক। আৰু আমি ভাবিছিলোঁ মহাৰ ভাল হৈ যাব, একো যাওঁতেতো ঠিকেই আছিলে পূৰা, তাৰপিছত জাষ্ট অকণমান কাহ হৈছিলে আৰু অকণমান উশাহ লোৱাত কষ্ট পাইছিলে। তাৰপিছত 10 দিন পিছত মহা আৰু ঘূৰি নাহিলে, এনেকৈ সুখী পৰিয়াল এটা মানে অৱস্থা বেয়া হৈ গ'ল। আৰু এনিৱেজ এইটো প্ৰব্লেমৰ সন্মুখীন আমিও হৈছিলোঁ, কাৰণ আমাৰো পাপা নাই, মায়ে অকলেই বা আৰু মোক এনেকৈ মানে ইমানখিনি কৰিলে, ডাঙৰ দীঘলো কৰিলে। আমি বাৰু ডাঙৰেই হৈছিলোঁ, কিন্তু ইহঁতৰ যে একদম সৰু, তথাপি এগৰাকী নাৰীয়ে 2জনী ছোৱালী, আমাৰো 2জনী ছোৱালী, তাহাঁতৰো 2জনী ছোৱালী, এনেকৈ ডাঙৰ কৰাত বহুত বেছি কষ্ট পায়। তথাপি মানে কি হয়, নাৰী বহুত শক্তিশালী আৰু সকলো কৰিব পাৰে ইচ্ছা কৰিলে। মোৰ মায়ে আমাৰ 2জনীকে ভালকৈ মানে কষ্ট কৰি ডাঙৰ দীঘল কৰি বিয়াও দিলে 2জনীকে অকলে উইদাউট পাপা। তাৰপিছত বহুত কষ্ট কৰিলে, আৰু সেই হিচাপত মোৰ মাক মানে আমি চেলুট কৰোঁ, কাৰণ মা বহুত বেছি সাহসী, আৰু সাহসী হ'বই লাগিব। আজিৰ সমাজখন যেনেকুৱা হয়, সাহসী নহ'লে আপুনি চলিব নোৱাৰে। আৰু কি হয়, আৰু এটা কথা আপোনালোকৰ লগত মই শ্বেয়াৰ কৰোঁ, আজিকালি সমাজৰ কথা কৈছোঁ যিহেতু, যেতিয়া বাপেক নাথাকে, মানে আমি ফেচ কৰিছোঁ দেই এইটো প্ৰব্লেমটো, সেইকাৰণে মই আপোনালোকৰ ওচৰত ক'ব ওলাইছোঁ। সকলো মানুহৰ কথা কোৱা নাই, কিছুমান মানুহ এনেকুৱা থাকে, যেতিয়া 2জনী ছোৱালী থাকে বা এনেকুৱা মাক অকলে মানে মতা মানুহ ঘৰত নাথাকে, যেতিয়া আমি ওলাই যাওঁ বেকত কিবা নহয় কিবা এটা বেয়াকৈ কয়। মানে সমাজত এনেকুৱা কিছুমান মানুহ আছে। আৰু এনেকুৱা চাকৰি বাও কামলৈ চাকৰি কৰে যিহেতু, তাই ওলাই যায়, আৰু এনেকৈ ময়ো যাওঁ, তো কি হয়, বেকত কিবা নহয় কিবা এটা বেয়াকৈ কৈ দিয়ে, বা ভালটো নেদেখে, বেয়া মাইনাছ পইণ্টটোহে কয় দেই, কিন্তু প্লাছ পইণ্টটো ক'ব নিবিচাৰে। কিন্তু এনেকুৱা বহুত পৰিস্থিতিৰ সন্মুখীন হৈছোঁ। মায়ে এইবোৰ ধৈৰ্য ধৰিলে আৰু আমাক ভালকৈ বিয়া বাৰু দিলে। আৰু একো নাই, মোৰ বাও কয় যে এইবিলাক কোৱা মানুহ কৈ থাকিব, নিজৰ কৰ্মই ধৰ্ম, আৰু যিহেতু কাম কৰি খাবই লাগিব, আৰু এনেকৈ আমি চলিব লাগিব, আৰু মাহীও চলিব লাগিব। আৰু মোৰ মাহী বহুত বেছি সাহসী, আৰু ভগৱানে সকলো ঠিক কৰি দিব, চলাই নিব, তেখেতে যিহেতু সকলো সৃষ্টি কৰিছে। আৰু মাহীৰ ছোৱালী 2জনী বহুত বেছি কিউট হয়, আৰু তাহাঁতে আহিব এতিয়া, আপোনালোকক মই দেখুৱাম, তেনেহ'লে চাই থাকিব ভিডিঅ'টো। এইজনীয়ে হ'ল গাৰ্গী আমাৰ, মই কৈছিলোঁ ন আপোনালোকক দেখুৱাম বুলি। মাহীহঁত আহি পাইছে, আৰু এইজনী টিকলি, আৰু মৰম লাগে ন, চাই থাককচোন। আৰু ডাঙৰজনীকো দেখুৱাই আছোঁ, আৰু এইজনী ডাঙৰজনী বৃষ্টি। মোৰ নাম গাৰ্গীতা কাময়িকা কবিতাম বাতিম বাবা বেগ সিং হেবিনি উল এছা টিবিৰ ফুল ওয়াম ফল মামস্টাৰ ওয়াম ফল দেম ওয়াম ফল লিটিবল হুৰি ডাংদৰে। আৰু এতিয়া খাম আমি ভাত, আৰু এয়া বনাইছোঁ আমি মা আৰু মই লগ হৈ, মাংস, মাছ, দাইল, ভাজি, চালাড আৰু বৰা ভাজি, এনেকৈ আজি দুপৰীয়া সাজ ইহঁতৰ লগতে খাম। আৰু এয়া আমাৰ টিকলিজনীয়ে খোৱা ষ্টাৰ্ট কৰিছে, তাই ভিডিঅ'টো অন কৰিলে হাই কৈ দেই, আৰু এনেকৈ খালোঁ গোটেইকেইজনীয়ে। তেনেহ'লে চাই থাকিব ভিডিঅ'টো। আৰু এয়া গাৰ্গী সৰুজনী, তাই খেলি আছে এনেদৰে। তাই এতিয়াও গম পোৱা নাই যে দেউতাক আৰু নাই, আৰু তাই এতিয়াও মাকক সোধে আকাশৰ পৰা দেউতাক কোনদিনা আহিব, আৰু বহুত বেয়া লাগে। আৰু এনেদৰে মাহী আৰু টিকলি 2জনী দুপৰীয়া ভাত পানী খাই আমি গোটেইকেইটাই অলপ লেকচাৰ দিলোঁ, আৰু এতিয়া গধূলিৰ সময় হ'ল, আৰু ইহঁতেও ঘৰ যাব এতিয়া। আৰু ভাবিলোঁ ভিডিঅ'টো ইয়াতেই সামৰোঁ, পুনৰ আকৌ লগ পাম নতুন এটা ভিডিঅ'লৈ। যদি মোৰ ভিডিঅ'টো চাই আজি ভাল পালে, তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, আৰু যিসকলে ভিডিঅ'বোৰ নতুনকৈ চাইছে যদি ভাল পায় ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।